নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম উন্মেষৰ দ্বিতীয় ভাগ, পাঠ 1, গছ ভাল পোৱা ককাৰ খং। এই চেপ্টাৰটোৰ যিমানখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে, ইম্পৰ্টেণ্ট যিবোৰ আহিব পাৰে সেইবোৰ দিম, লগতে কবি পৰিচয়ৰ পৰা কুৱেশ্যন এনচাৰবোৰ দিম, 1 নম্বৰীয়া কুৱেশ্যন এনচাৰবোৰ। এতিয়া আমি প্ৰথমত কবি পৰিচয়ৰ পৰা কুৱেশ্যন এনচাৰবোৰ দিম। প্ৰথমত এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, গছ ভাল পোৱা ককাৰ খং কবিতাটোৰ কবি কোন? তেতিয়া তোমালোকৰ লিখিব লাগিব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আৰু ইয়াৰ পৰা সৰু সৰু 4টামান মই কুৱেশ্যন দি আছোঁ, তোমালোকে ভালদৰে চাই ল'বা। তোমালোকৰ কবি পৰিচয়ৰ পৰা কুৱেশ্যন এনচাৰটো কাটিব পাৰে 1 নম্বৰীয়াৰ কাৰণে। সেইকাৰণে প্ৰথম প্ৰশ্নটো হ'ল, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক'ত হৈছিল? উত্তৰটো হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম নগাঁৱত হৈছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল, ডক্টৰ শইকীয়া কোনখন বিশ্ববিদ্যালয়ৰ কোনটো বিভাগৰ অধ্যাপক আছিল? উত্তৰটো হ'ব ডক্টৰ শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হ'ল, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কালজয়ী অনাতাঁৰ শিশু নাটকখনৰ নাম কি? উত্তৰটো হ'ব তেওঁৰ কালজয়ী অনাতাঁৰ শিশু নাটখনৰ নাম হ'ল শান্ত শিষ্ট হষ্টপুষ্ট মহাদুষ্ট। এইটো আহিব পাৰে, ইম্পৰ্টেণ্ট। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ল, তেওঁ কোন কোন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল? উত্তৰটো হ'ব তেওঁ শিশু আলোচনী সঁফুৰা আৰু মাহেকীয়া সাহিত্য আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। মই কবি পৰিচয়ৰ পৰা এই 4টা কুৱেশ্যন দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত এতিয়া আমি ক্ৰিয়াকলাপৰ পাঠভিত্তিক কুৱেশ্যনবোৰ চাওঁ। 1 নম্বৰত কি দিয়া আছে? ভাল পালোঁ ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল? এইটোৰ এনচাৰ খ নম্বৰটো হ'ব, ৰঘুনাথে পুতেকৰ বিয়ালৈ মাতা বাবে এই কথাষাৰ কৈছিল। তাৰপিছত কুৱেশ্যনটো হ'ল, বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণ কি আছিল? বিয়া ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল? আমলখি, এই খ নম্বৰটো হ'ব আমলখি গছজোপা কটা বাবে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব কথাষাৰ কোনে কাক কৈছিল? উত্তৰটো কোনটো হ'ব? গ নম্বৰটো হ'ব, ককাই ৰঘুনাথক কৈছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যনটো কি দিছে? কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? উত্তৰটো হ'ব, কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হ'ল, বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি? উত্তৰটো হ'ব, বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা হ'ল, 1 নম্বৰ প্ৰশ্নটো কি সুধিছিল? পিছে ৰভাখন দিবলৈ আমলখি গছজোপা কিয়নো কাটিলা? তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো কি আছিল? এই কাটি পেলোৱা আমলখি গছজোপা আকৌ সহজতে ঘূৰাই পাবানে? এইটোৱে আছিল ক আৰু খৰ এনচাৰ। এতিয়া ঘ নম্বৰ কুৱেশ্যনটো হ'ল, দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল? উত্তৰটো হ'ব, দৰাটিক আশীৰ্বাদ দিবলৈ ককাই দৰাটিক মাতিবলৈ কৈছিল। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনটো হ'ল, ককাই বিয়া ঘৰত কিয় একক হোৱা নাছিল? উত্তৰটো হ'ব, ককাই বিয়া ঘৰত আমলখি গছজোপা কাটি পেলোৱা বাবে একক হোৱা নাছিল। এইকেইটাই আছিল 2 নম্বৰৰ প্ৰশ্ন উত্তৰ। তোমালোকে ভালদৰে চাই ল'বা, মই সৰু সৰুকৈ দিছোঁ। এতিয়া 3 নম্বৰ কুৱেশ্যনটো চাওঁ। 3 নম্বৰ কুৱেশ্যনটো হ'ল, তলত দিয়া স্তম্ভকটোৰ ভাৱাৰ্থ পঢ়া। এইটো কৈছে, ইয়াৰ পৰা এইটো পঢ়ি এই খ নম্বৰটো কৰিব কৈছে। এইটো ব্যাখ্যাৰ নিচিনা কৰি কৰিব কৈছে। তো আমি খ নম্বৰটো এতিয়া কৰোঁ। খ নম্বৰ কুৱেশ্যনত দিছে, গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। এতিয়া আমি ইয়াৰ ব্যাখ্যাটো কৰিম, কেনেকৈ কৰিব লাগিব ওপৰত দি দিছে। সেইটো চাই এই খ নম্বৰৰ ব্যাখ্যাকেইটা কৰিম। গছজোপা কটা বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। এইটোৰ উত্তৰটো হ'ব, এই পদ্যফাঁকিত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। তাৰপিছত মূল ব্যাখ্যাখিনি, এই তলৰ পেৰাগ্ৰাফটো হ'ব, ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা দিবৰ বাবে চোতালৰ উপকাৰী আমলখি গছজোপা কাটি পেলোৱা হৈছিল।
গছ ভাল পোৱা ককাজনে এই কথা কোনোমতে সহ্য কৰিব পৰা নাছিল। গছজোপা কটাৰ প্ৰতিবাদ স্বৰূপে আৰু মনৰ গভীৰ ক্ষোভত তেওঁ বিয়াৰ কোনো সুস্বাদু খাদ্য যেনে লুচি, ভাজি, ৰসগোল্লা আদি একোকে নোখোৱাৰ দৃঢ় সিদ্ধান্ত লৈছিল। তাৰ পিছৰ ব্যাখ্যাটো হ'ল, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজে পাবানে ঘূৰাই? উত্তৰটো হ'ব, এই পদ্যফাঁকি ড ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভালপোৱা ককাৰ খং নামৰ পদ্যটোৰ পৰা লোৱা হৈছে। মূল ব্যাখ্যাটো এনেকৈ লিখিবা, ৰঘুনাথে বিয়াৰ ৰভা দিবলৈ আমলখি গছজোপা কাটি পেলোৱাৰ বাবে ককাজনে তেওঁক এই প্ৰশ্ন কৰিছে। ককাজনে বুজাব বিচাৰিছে যে এডাল গছ সহজে কাটি পেলাব পাৰি, কিন্তু কাটি পেলোৱাৰ পিছত সেই গছজোপা আকৌ সহজে ঘূৰাই পোৱা নাযায়। ইয়াৰ দ্বাৰা ককাৰ গভীৰ প্ৰকৃতি প্ৰেম আৰু গছ সংৰক্ষণৰ বাৰ্তা প্ৰকাশ পাইছে। এই ব্যাখ্যা দুটা মই যিমান পাৰিছোঁ সৰুকৈ দিয়াৰ চেষ্টা কৰিছোঁ, কাৰণ এই ব্যাখ্যাকেইটাত 3 বা 4 নম্বৰ থাকিব। যদি আহে এইখিনি লিখিলে তোমালোকে 3 বা 4 নম্বৰ পাবা। ইয়াৰ পৰা সৰু লিখিলে অলপ কম নম্বৰ পাবা, ইমান নম্বৰ নিদে। সেইকাৰণে তোমালোকে এইটো মুখস্থ কৰিবা। তাৰপিছত 4 নম্বৰটো হ'ল ভাবি কোৱা আৰু লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো কি আছে? ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন? উত্তৰটো হ'ব, ৰঘুনাথে আমলখি গছজোপা নকটাকৈ গছজোপাৰ মাজত ৰাখিয়েই তাৰ চাৰিওফালে বাঁহ, খেৰ বা কাপোৰেৰে বিয়াৰ ৰভাখন সুন্দৰকৈ সজাব পাৰিলেহেঁতেন। এইটোৱে আছিল ক নম্বৰ কুৱেশ্যনৰ এনচাৰ। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো হ'ল, ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ'লাহেঁতেন, আমলখি গছজোপা কটা বাবে তুমি কি কৰিলাহেঁতেন? উত্তৰটো হ'ব, ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি মই গ'লোহেঁতেন, তেন্তে আমলখি গছজোপা কটা কাৰ্যৰ মই বিৰোধিতা কৰিলোহেঁতেন। মই ৰঘুনাথক ক'লোহেঁতেন যে কেৱল এটা দিনৰ আনন্দৰ বাবে এডাল উপকাৰী জীৱন্ত গছ কাটি পেলোৱাটো একেবাৰে উচিত হোৱা নাই। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো হ'ল, কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে? উত্তৰটো হ'ব, কবিতাটোত ককাৰ কথাৰ মাজেৰে আমাক প্ৰকৃতি প্ৰেম আৰু গছ-গছনি সংৰক্ষণৰ এক মহৎ বাৰ্তা দিবলৈ বিচৰা হৈছে। গছ কটা অতি সহজ, কিন্তু তাক ঘূৰাই পোৱাটো কঠিন। গতিকে আমি নিজৰ স্বাৰ্থৰ বাবে গছ কাটি প্ৰকৃতি ধ্বংস কৰিব নালাগে। এইখিনি আছিল গ নম্বৰৰ এনচাৰ। তোমালোকে যদি এইটো সৰুকৈ লিখিব খোজা তেনেহ'লে এই বাৰ্তা দিবলৈ বিচৰা হৈছে এইখিনি লিখিলেও হ'ব। কিন্তু যদি এইবোৰ কুৱেশ্যন এক্সামত আহে তেনেহ'লে 1 মাৰ্কৰ নাহে, 2 মাৰ্কৰ বা 3 মাৰ্কৰ আহে, তেনেহ'লে তোমালোকে এই গোটেইবোৰ লিখিলে ফুল মাৰ্কটো পাবা। এতিয়া 6 নম্বৰটো আমি চাম। 5 নম্বৰটো পৰীক্ষাত নাহে, সেইবাবে মই দিয়া নাই। 6 নম্বৰটোত মানে কি কৈছে, শব্দৰ অৰ্থখিনি এই গল বাকচৰ ভিতৰত যিখিনি আছে এইটোত লিখিব কৈছে। এজলকা মানে কি, এই বাকচৰ পৰা ওলাই ইয়াত লিখিব কৈছে অৰ্থত। তো মই দি আছোঁ তোমালোকক। এজলকা মানে হ'ব একাজলি। ঔষধ মানে কি, ঔষধ মানে হ'ব দৰৱ। আৰু ৰভা মানে কি, ৰভা মানে হ'ল উচ্চ পৰৱৰ বাবে ওখকৈ দিয়া চালি। তাৰপিছত বোৱাৰী মানে কি, বোৱাৰী মানে হ'ল পুত্ৰৰ পত্নী। তাৰপিছত অতিথি মানে কি, অতিথি মানে আলহী। তাৰপিছত ভাষা অধ্যয়নৰ এই 7 নম্বৰটো হ'ল, 7 নম্বৰটো তলত দিয়া কথাখিনি ভালদৰে পঢ়া। এইটো পঢ়িবা তোমালোকে। তাৰপিছত চোৱা, জানো, আহা, ইয়াৰ পৰা এইটো কুৱেশ্যন আহিব পাৰে। পুৰুষবাচক বিভক্তি কাক বোলে? আৰু 2টা উদাহৰণ দিয়া। তোমালোকে এইটো চাই ল'বা। সম্বন্ধ বুজোৱা শব্দৰ লগত যোগ হোৱা ৰ, এৰ, ৰা, এৰা, ক, এক আদিক সম্বন্ধবাচক বা পুৰুষবাচক বিভক্তি বোলে। যেনে মোৰ দেউতা, আমাৰ আইতা, তোমাৰ খুৰাৰা, তোমালোকৰ খুৰীয়ে, এইবোৰ হ'ব। তোমালোকে 2টা চাই ল'বা। তাৰপিছত 9 নম্বৰটো হ'ল, 9ৰ ক নম্বৰ, তলত সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা। ইয়াত মানে আইতা শব্দটো কোনটো পুৰুষত কেনেকুৱা টাইপৰ হ'ব, মানে তোমাৰত কি হ'ব, তোৰ, তাৰ, এইটো মই দি আছোঁ ৰ'বা। এই 9 নম্বৰৰ উত্তৰৰ কাৰণে এই চাৰ্টটো চাই ল'বা তোমালোকে ভালদৰে।
তাৰপিছত খ নম্বৰটো কি কৈছে, তলত বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দৰ ৰূপ দিয়া আছে, তাৰে অশুদ্ধটো কাটি দিয়া। মানে এই দুটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব এইটোকে লিখিব কৈছে। তো মই ৰাইট চিন দি আছোঁ, কোনটো শুদ্ধ হয়। এই প্ৰথমটো তোমাৰ দেউতাৰা দেউতাৰ ঘৰত আছেনে, কোনটো হ'ব? প্ৰথমটো হ'ব দেউতাৰা, তাৰপিছতো হ'ব তোমাৰ ভাইৰ, বৰ বুদ্ধিয়ক ভাইৰ হ'ব। তাৰপিছত তেওঁৰ খুৰীয়েক ঘৰলৈ গ'ল, তাৰপিছতো হ'ব আমাৰ মামাই নাচিব জানে, তাৰপিছতো হ'ব সিহঁতৰ বৌয়েক ক'ত থাকে। তাৰপিছত গ নম্বৰটো হ'ল বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰ কৰা। ইয়াত যিটো দিয়া আছে মাহী ককা, ইয়াৰ পৰা ইয়াত লিখিব কৈছে। প্ৰথমটো তোৰ মাহীৰেৰ অসুখ, তাৰপিছতো হ'ব আমাৰ ককাই খেতি কৰে, তাৰপিছতো হ'ব তোমালোকৰ খুৰাকৰ কথাটো ক'বা, তাৰপিছতো হ'ব কিতাপখন বলৈ আগবাঢ়িলোঁ, তাৰপিছত তেওঁৰ শহুৱেকৰ ঘৰৰ বৰপেটাত, তাইৰ ভায়েকক বৰ মৰম কৰে, তাৰপিছতো হ'ব আপোনাৰ ভনীয়েক আহি আছে। এইবোৰ তোমালোকে ভালদৰে চাবা, লগতে কুৱেশ্যন এনচাৰবোৰ 1 নম্বৰীয়া, 2 নম্বৰীয়া, তাৰপৰ ব্যাখ্যাবোৰ, তাৰপিছত কবি পৰিচয়, তাৰপিছত কবিতাটোৰ কবিৰ নাম কি, এইবোৰ তোমালোকে ভালদৰে চাই ল'বা। আৰু যদি ভিডিঅ'টো ভাল লাগে তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো, লগতে এটা লাইক শ্বেয়াৰ কৰি দিবা।